Welcome back to my YouTube channel guys. আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিও লৈ। তো গাইস আজি কি হল হঠাৎ মানে ভাবিলো কি খানা এটা খাই দাও। তো যেতান মই কলো খানা এটা খাম বুলি তাৰ পিছত সেই গধূলিৰ বে গাইস সেই 5টা বজাৰ পে আহি ৰখি আছে। আমাৰ দুটা প্ৰাণী কবাই বাছিলো গাইছ মই কলো কি খানা এটা হ'ব আজি গধূলি তো আইবি দুয়ো তাৰপিছতে 5টা বজাৰ পে গাইছ দুয়ো ৰখি আছে হাই গড দি তো গাইছ আৰু এটা কথা কৈ দিওঁ কাৰণ এইকেইদিন বিহু বুলি কেনে চবৰে ঘৰত মানে মাছ মাংস কেইদিন ডেইলি চলি আছে তো খাই থকা গেছি সেইকাৰণে মাছ মাংসটো আজি আইটেম হিচাপত ৰখা নাই আমি তো আজি আমাৰ বিশেষ বস্তুটো হ'ব গাইস কি হ'ব গম পাব মই বনাম তাৰমানে মই বহুত ডাঙৰ ৰান্ধনি তো মই বনাম তো দেখি আছো কি হ'ব তাৰমানে আজি মাছ মাংস নাই মানে বিহুত এইদিন ধাৰা খাৰ গাইস লাষ্টত তেলে দি পেলাগে আহি গেছি তো চাই থাকো ভিডিওটো গাইস আজি খানাৰ গোটেইকেইটা চলি আহি পাইছি চলি মানে মোৰে আৰু সম্পৰ্কীয় তো গোটেইকেইটা আহি পাইছি তো দেখি মানে হাতে থিয় হৈ আছে লাইন পাতিব দিছোঁ মই তো দেখি আছো গাইস গোটেইকেইটাকে দেখাওঁ নম্বৰত আছে আমাৰ বাবলা তাৰপিছত ইফালে আছে গুণগুণ তাৰপিছত এইটো আছে জোন তাৰপিছত এইটো আমাৰ মঞ্জিষ্ঠা তাৰপিছত ইফালে আছে সৌৰপ্পা হাইদি কি হবে बढ़िया तो खाना हो गए गाइस तो वीडियो को स्किप न करके चाहे थको इस मटरेरे आसो बर्तमान आरम्भणी माने आरम्भणी मटर रूपे करছো আৰু गाइस तो ইয়াতে ৰাহুন তো এফালে পিয়াজ আৰু তোমাৰ টমেটো বিলাহী তাৰপিছত জ্বলা দুটা লুচি লঙ্কা তো লঙ্কা দুটা লোৱা গৈছে কাৰণ সৰু চলি খাব তো এইফালে আছে স্পেশাল বস্তুটো পনীৰা তো এইফালে আছে মটৰ তো মটৰ ভাল লাগবো না ভাল লাগবো ভানিনি বানিনি বন্দনা দিনানা বন্দনা নন্দনা বন্দনা দানিনি গাইস বনোৱাৰ আগত সদায় প্ৰাৰ্থনাটো কৰি লওঁ মই কাৰণ এটা স্পেশাল সবজি তো সেইটো কাৰণে মোৰ মানে অটোমেটিক আহিয়ে যায় এনেকে তো ভগৱানক সেৱা কৰি লৈছো যাতে ভাল হয় হেৰি হয় তো সেইটো কাৰণে তো এতিয়া জুইটো দিওঁ তাড়াতাড়ি গেছটো ইটো দিওঁ তো গাইস কেৰাহী বহাই দিছোঁ তো প্ৰথমতে দিম মই পাঁচফোৰণ দি লৈছোঁ তো এইবাৰ দিম মিঠাতেলাটো দি লৈছোঁ হ'লেতো বহুতে তো প্ৰথমতে তেলটো পকিব দিছোঁ মানে তেলটো পকিছে ইতিমধ্যে তো পিঁয়াজটো দি দিছোঁ পেষ্টটো দি পেলাই অলপমান লৰাই দিছোঁ আৰু গাইছ তো আজি গাইছ মোৰ ঘৰতে খাই থাকক পনীৰ টিক্কা कौन है ये लोग कहां से आते हैं তো পনীৰ টিক্কা বনাই আছো তো দেখাম মানে কালাৰটো কেনেকুৱা হয় গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰি মোৰ ঘৰতে চাই থাকক ও মাই গড ওয়াও তো গাইস সল্টটো দি দিছো কাৰণ পিয়াজখিনি অলপ মজিব লাগিব তো সল্টটো দি দিছো আৰু তো বিলাহীখিনি দি দিছো বিলাহীখিনি দি অলপ লৰাই দিছো বিলাহীখিনি অলপ মজিব লাগিব সেইটো কাৰণে এতিয়া দি আদা ৰহুনৰ পেষ্টটো অলপ দি দিছোঁ এতিয়া ভাজি মানে দি দিব লাগে আৰু এতিয়া মটাৰাটো দি দিছোঁ মটাৰাটো দি দিছোঁ এতিয়ালৈকে কালাৰটো অহা নাই কিন্তু
চেষ্টা কৰি আছোঁ মই কালাৰটো আনিবলৈ হালধি দিয়াই নাই মানে মই এতিয়া মই আলুটো বইল কৰি লৈছিলোঁ লৈ পেলাই মোহাৰি লৈছোঁ মোহাৰি মানে সানি পিটি কিবা কৰি দিছোঁ গাইজ তো এইটো দি দিওঁ এতিয়া অলপ ভাজি লওঁ লাগি গৈছে তল মে অলপমান ৰেড চিলি দি দিওঁ গাইছ কালাৰটো অলপমান ধনিয়া দি দিছোঁ তাৰপিছত অলপমান জিৰা দিছোঁ তাৰপিছত আৰু গৰম মছলা অলপ দি দিছোঁ গৰম মছলা অলপ দি দিছোঁ পানীটো ঢালি দিছোঁ তো লাষ্ট এণ্ডিঙত আমি পনীৰটো দি দিম গাইজ তো গাইজ সুন্দৰ উতল আহি গৈছে হ'বই আৰু বেছি দেৰি নাই বঢ়িয়া আৰু পক 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 ফিল কৰক চাউণ্ডটো ভাত দি আছে গাইজ ঘৰে গাইছ এঘৰীয়া তো আমি ই আৰু মই দেৰিকে খাম গাইজ গাইজ আমি পনীৰটো দিওঁ চলিহঁতক হাল হৈছে জ্বলা হৈছে নেকি জন ভাল হৈছে সৰপা খাৱাই নাই নেকি ভাল হৈছে অপি তো ই আৰু মই দেৰিকে খাম এতিয়া সৰুকেইটা খাই লৈ গ'ল তো এতিয়া আমি খাম আমি বাবলাদন আৰু মই তো আমি দুয়ো খাম এতিয়া খাওয়া লওয়া হয়ে গেল তো তামল বেলতা হয়েছেন আয়ো জিবে কামড়া গেছি তো গাইজ যদি ভিডিওটো ভাল লাগছে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি কিনে অলপ ছেট কৰি দিব আৰু যদি আৰু শ্বেয়াৰ কৰোঁ বুলি ভাবে তেতিয়াহ'লে শ্বেয়াৰটো কৰি দিব আৰু তো যোৱা এখন লগ পাম আকৌ বেলেগ এটা ভিডিঅ'ত বেলেগ মানে এটা অন্য এটা ভিডিঅ'ত তো টাপ টাক কে লিয়ে বাই 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 বাই